টুকুৰা বনাব লাগিব। শৰদিনটো যে মোৰ ইমান ভাল লাগে একদম। দুৰ্গা পূজা হয়, বাপতি সাহোন কাতি বিহুটো হয়, দেৱালী হয়, কিমান যে ভাল লাগে মোৰ আটাইতকৈ প্ৰিয় ঋতু বা মাহৰ ভিতৰত এই আহিন কাতি আৰু শৰৎ ঋতুটো। এইবাৰ আমাৰ আকাশ বন্তি জ্বলাব লাগিব বৰ দীঘল বাঁহ এডাল পুতি পিনি। এইবাৰ আমাৰ এই অঞ্চলটোৰ ভিতৰত আমাৰ একদম দীঘল বাঁহেৰে আকাশ বন্তি জ্বলাম পায়। শৰতৰ সন্ধিয়াজি অতি বিতুপন কৰজোৰে সেৱাজন তুলসীৰ তলত। বিহু 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 আমাৰ বিহু তিনিটি, কাতি বিহু কঙালী জ্বলাওনো বন্তি। কঙালী হ'লেও কাতি বিহুটো আমি পালন কৰিব লাগিবই। বাপুতি সাহোন বিহুটিনো আমি কেনেকৈ পালন নকৰাকৈ থাকোঁ। আগতে যে কিমান ভাল আছিল। কঙালী হ'লেও গাঁৱৰ জীয়ৰী বোৱাৰী সকলোৱে গৈ ঢেঁকীত ধান খুন্দিছিলগৈ, পিঠাগুড়ি খুন্দিছিলগৈ, সান্দহ খুন্দিছিলগৈ। কিন্তু বৰ্তমান আধুনিক যুগত মিক্সিকে আদি কৰি বিভিন্ন তেনেধৰণৰ সামগ্ৰী আৱিষ্কাৰৰ ফলত মানুহৰ সেই মিলা প্ৰীতিবিলাক নাইকিয়া হৈছে। ঘৰে ঘৰে একোটা মিক্সি হৈছে ফলত মানুহে ইঘৰে সিঘৰলৈ যাবলৈ এৰি দিছে। কিন্তু পিছে মই আমাৰ ঘৰলৈ মানুহ নাহিলে বেয়াহে পাওঁ পাই। হেৰা বাসন্তী, তুমি পগলা হলা নেকি হে? অথনি অকলে অকলে কি ভুভুৱাই আছিলা, এতিয়া আকৌ নমতাই হলাচোন। এনেকে কথা নকব দেই। মোক কেতিয়া পগলা হোৱা দেখিছে? কিবা এটা কথা ভাবি থাকিলে ঘৰৰ মানুহখনৰ পৰা শান্তি নাই মানে। মই কতে শান্তিয়ে থাকিব নোৱাৰো, কিবা এটা ভাবি থাকিলে মোক পগলা বুলি কব এইবোৰ মানুহ। হ'ব বাসন্তী, হ'ব মনে মনে থাকা। আজিকালি দেখিছো তোমাক কথাই কব নোৱাৰি। বোলো চাহ একাপ বনোৱাচোন, মই সেইটোহে কবলৈ আহিছিলো। অনবৰতে খাওঁ কে থাকে। আমি ঘৰলৈ কি এটা বস্তু আনি দিছে আপুনি? মই মাইকী মানুহজনী হৈ নিজে বজাৰ কৰি আনি নিজে ঘৰখন চলাই আছো। আপুনি কি জানে অকল পইচা কেইটা দিবহে জানে। ঘৰখনলৈ কেতিয়াবা কিবা এটা আনি পাইছে মই অকলে পূজা কৰিব লাগে। চাওকচোন লোকৰ বৰুৱাহঁত শইকীয়াহঁত গৰীয়েকক একদম দুবস্তা আনি দিয়ে। মই নিজে আনিবগে লাগে। বজাৰলৈও মই স্কুটিখন লৈ নিজে যাব লাগে। বজাৰৰ পৰা আনোগেচোন, সেইটো হলে নাই কি মানে অনবৰতে খাওঁ কৰি থাকিব লাগে। বিস্কুট আনকে যাওঁ, বিস্কুট চিস্কুট একো নাই। মই এতিয়া পিঠা বনাই আছো, আপোনাক একো খুৱাই থাকিব নোৱাৰো। মন আছে যদি আপুনি নিজে বনাই লওক। কেলেনো আহিছিলো গালিখন খাবলে, যাওঁহে পাই। অলপমান ওলাই যাওঁ, ওলাই গলে কোনোবাই কিবা খাবলে দিয়ে নেকি কিজানি। ৰাইজসকল, আমাৰো এনেকে খুট খাচতকে লাগিয়ে থাকে। আগন্তুক কঙালী বিহুৰ শুভেচ্ছা যাচিলো। তুলসী তলৰ চাকি গছি আপোনালোক সকলোৰে দুখ মৰিহন কৰক, তাৰে কামনা কৰিলো। ধন্যবাদ। আজিলৈ বিদায়। পুনৰ আহিম এটা নতুন ভিডিঅ' লৈ।